ওয়েলকাম ব্যাক টু মাই দ্বিতীয় সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ মোৰ উঠতো কিবা হৈছে তথাপিও আহিছো কিয়া নতুন গান তো এনেকৈ ভিডিঅ' বনাই বনাই ডিম্পু বৰুৱা বৰ্তমান ইউটিউব কিং মই ইউটিউব কিং বুলি এই কাৰণে কৈছোঁ কাৰণ অসমীয়া ভাষাত দুটাকৈ চেনেল বনাই মিলিয়ন ছাবস্ক্ৰাইবাৰ পোৱাটো সেইখিনি সময়ত কোনো কল্পনা কৰিব পৰা নাছিল মিলিয়ন ছাবস্ক্ৰাইবাৰ বাদ দিয়ক 100K ছাবস্ক্ৰাইবাৰ কৰাটোৱে সেইখিনি সময়ত বহুত ডাঙৰ কথা আছিল এতিয়া চাব পাৰে আপোনালোকে চেনেলটোত যে প্ৰতিটো ভিডিঅ'তে প্ৰত্যেকটা ভিডিঅ'তে প্ৰায় 2 লাখ বা 3 লাখ তাতকৈ বেছি হয়তো কিছুমান ভিডিঅ' এসপ্তাহত 1 মিলিয়ন ভিউ যায় তো অসমীয়া চেনেল হিচাপে এইটো বহুত ডাঙৰ কথা বহুত চেনেল আছে হিন্দী চেনেলো আছে হিন্দী ব্লগছো বনায় বহুতে বা হিন্দী টেক্সট ভিডিঅ' বনায় টেকনিকেল চেনেল যিবিলাক তেওঁলোকৰো ভিডিঅ' মিলিয়নছ বা লাখত এনেকৈ ডেইলি নাহে ডেইলি বেচিছত নাহে বহুত ছাবস্ক্ৰাইবাৰ থাকিলেও গতিকে অসমীয়া চেনেল হিচাপে অসমতে এটা ৰিজনেল লেংগুৱেজ যিটো সেই লেংগুৱেজত 3 মিলিয়ন 4 মিলিয়ন ভিউজ অনাটো ইমান সৰু কথা নহয় আৰু ছাবস্ক্ৰাইবাৰো 4 মিলিয়নতকৈ বেছি দুটা চেনেল মিলাই 4 মিলিয়নতকৈ বেছি হৈছে ছাবস্ক্ৰাইবাৰ যিটো অসমীয়া চেনেল হিচাপে ইমান সম্ভৱ নহয় ইমান ৰেপিডলি ভিউজ গেইন আৰু ছাবস্ক্ৰাইবাৰ গেইন হোৱাৰ তাৰ ব্ৰেকডাউন এটা ভিডিঅ' যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব মই ডিটেইলছৰ ভিডিঅ' এটা বনাম ইয়াৰ সপক্ষে ৰিচেণ্টলি ডিম্পু বৰুৱা ইংলেণ্ডলৈ গৈছিলে আৰু ইংলেণ্ডত গৈ তেওঁ এটা চেনেল প্ৰমোট কৰিছিলে ভিডিঅ' যোগেদি যিটোৰ নাম আছিলে প্ৰিটছ আৰু সেই চেনেলটো মই যেতিয়া দেখা পাইছিলোঁ সেই চেনেলটোৰ প্ৰায় ছাবস্ক্ৰাইবাৰ প্ৰায় 5000 মান আছিলে আৰু খুব বেছি 1 উইকছ বা 2 উইকছ মানত আপোনালোকে চাব পাৰে যে চেনেলটো ছাবস্ক্ৰাইবাৰ বহুত বেছি গেইন হ'ল আৰু ভিউজো বহুত বেছি গেইন হ'ল বৰ্তমান এই চেনেলটো ছাবস্ক্ৰাইবাৰ প্ৰায় 1 লাখতকৈ বেছি আৰু যেতিয়া চাইছিলোঁ মই চেনেলটো তাতে ভিউজ বহুত বেছি ডাউন আছিলে প্ৰায় 700 800 তেনেকৈ আছিলে আৰু প্ৰায়বিলাক ভিডিঅ' কিন্তু যেতিয়াৰ পৰা প্ৰমোট হৈছে চেনেলটো প্ৰায়বিলাক ভিডিঅ' ইউটিউব ৰিকমেণ্ডেশ্যন হৈ গৈছে চোৱাৰ কাৰণে আৰু প্ৰায়বিলাক ভিডিঅ' 1000ত আহি গৈছে আৰু 1000 আহিতো এতিয়া বৰ্তমান ভিডিঅ' যিবিলাক আছে সেইবিলাকতো লাখতে গৈছে তো ইয়াৰ দ্বাৰা বুজিব পৰা যায় যে ডিম্পু বৰুৱা কিমান ডাঙৰ এটা ইনফ্লুৱেঞ্চাৰ যিটো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ যাৰ দ্বাৰা এটা চেনেল 0 বুলি কৈছোঁ 0 to 100K ছাবস্ক্ৰাইবাৰ বা ভিউজ গেইন কৰিবলৈ সক্ষম হৈছে এইটো চেনেল নহয় আৰু বহুত চেনেল আছে চাই ল'ব পাৰে এতিয়া পলাছ মিচিকা বুলি চেনেল এটা আছে নাম হয়তো চেঞ্জ কৰিব পাৰে পলাছ এণ্ড মিচিকা বুলি কয় আৰু এই চেনেলটো চাব পাৰে এতিয়া বৰ্তমান 191K ছাবস্ক্ৰাইবাৰ আছে এই চেনেলটোত যেতিয়া পাহৰিলোঁ আৰু USA আছিল নি তাত গৈছিলে আৰু তেতিয়া বনাইছে চেনেলটো এই চাব পাৰে 191K ছাবস্ক্ৰাইবাৰ যিটো 1,91,000 ছাবস্ক্ৰাইবাৰ আছে আৰু এই ডেইলি বেচিছ ভিউজ 68,000 44,000 যথেষ্ট ভাল ভিউজ আৰু এই চেনেলটো ডিম্পু বৰুৱাৰ দ্বাৰাই প্ৰমোচনেল আছিলে তেওঁ প্ৰমোট কৰিছিলে ইনফ্লুৱেঞ্চ কৰিছিলে বুলি কৈছে প্ৰমোটটো নাজানো আৰু মুঠতে ইনফ্লুৱেঞ্চ বুলি কৈছোঁ আৰু ইয়াতে চাব পাৰে মষ্ট ভিউ যিটো সেইটো আপোনাৰ ডিম্পু বৰুৱাৰ লগতে আছে চ' আৰু চেনেল আছে ৰিচেণ্টলি হৈ গৈছিলে DB টেলেণ্ট বুলি কয় চেনেল এটা আপোনালোকে চাব পাৰে ইউটিউবত জানেই চাগে কাঠেৰে বনাইছিলে ষ্টেচু ডিম্পু বৰুৱাৰ বিভিন্ন ধৰণৰ ষ্টেচু বনাইছে এই চেনেলটো এতিয়া চাব পাৰে 70Kতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে বৰ্তমান চেনেলটোত আৰু ভিউজবিলাকো চাব পাৰে 1,70K বহুত বেছি হৈছে এতিয়া বেছি হ'ব চাগে যেতিয়ালৈ মই ভিডিঅ'টো আপলোড কৰিম আৰু এই চেনেলটো তেতিয়ালৈ ইমান ভিউজ অহা নাছিলে মই যেতিয়ালৈ দেখা পাইছিলোঁ গতিকে ডিম্পু বৰুৱাৰ দ্বাৰা ইউটিউব প্ৰমোচনেল হয় তাৰ পৰা চাব পাৰে আৰু মষ্ট ভিউটো চাব পাৰে এতিয়া বৰ্তমান কাৰ ঠাইত আছে নিশ্চয় ডিম্পু বৰুৱাৰ ঠাইতে আছে ডিম্পু বৰুৱাৰ লগতে আছে যিটো উদয়নৰ দ্বাৰা ষ্টেচু বনাইছিলে সেই ভিডিঅ'টোতে প্ৰায় 4.5 লাখ ভিউ আছে অন্য এটা চেনেল হ'ল খাটি অসমীয়া ব্লগছ খাটি অসমীয়া ব্লগ ডুবাই এই চেনেলটোতো ডিম্পু বৰুৱাই নাম দিয়া বুলি কৈছিলে আৰু এই চেনেলটো চাব পাৰে যিটো ডিম্পু বৰুৱাৰ দ্বাৰাই ইনফ্লুৱেঞ্চ আছিলে ইউটিউবৰ পৰা ইনফ্লুৱেঞ্চ পাইছিলে যাৰ ফলত এতিয়া বৰ্তমান ছাবস্ক্ৰাইবাৰ আপোনালোকে চাব পাৰে কিমান আছে প্ৰায় 262K ছাবস্ক্ৰাইবাৰ 2 লাখ ছাবস্ক্ৰাইবাৰ 2.5 লাখ ছাবস্ক্ৰাইবাৰ প্ৰায় 300K সোনকালে হ'ব আৰু হয়তো বেছি হৈ যাব পাৰে মই যেতিয়া ভিডিঅ'টো আপলোড কৰিম অসমত হয়তো এনেকুৱা খুবেই কম মানুহ হ'ব যে ইমান ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ পাৱাৰ থকা তো সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে ডিম্পু বৰুৱা এজন ইউটিউব কিং বৰ্তমান অসমৰ বা ছ'চিয়েল মিডিয়াৰ পাৱাৰ থকা এজন ব্যক্তি ডিম্পু বৰুৱাই এইখিনি পাৱাৰ ক'ৰ পৰা পালে তেওঁ নিজেই গেইন কৰিলে তেওঁৰ কষ্ট তেওঁৰ ইউনিকনেছ এই গোটেইখিনি মিলাই এইটো পজিশ্যন পোৱালৈ তেওঁৰ সম্ভৱ হ'ল আশা কৰোঁ এনেকৈ তেওঁ আগুৱাই গৈ থাকক আৰু আমাক অনুপ্ৰাণিত কৰি আগুৱাই যোৱাত আমাকো সহায় কৰক যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও আনন্দ পাইছে বা অলপ হ'লেও ইনফৰ্মেশ্যন পাবলৈ সক্ষম হৈছে ভিডিঅ'টো লাইক কৰিব
কমেণ্ট কৰিব আৰু চেনেলটো প্ৰথমবাৰলৈ আহিছে যিহেতু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব